আমাৰ চাওক এইটো মুছলপুৰ জিলা মাত্ৰ নহয়, আমাৰ গোটেই BTCত 10টা আমাৰ যি জিলা আছে সেই 10টা জিলাতে আমি আশীৰ্বাদ ৰেলী আমি যাত্ৰা কৰিছোঁ। আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আচলতে, আৰু ৰাইজে দেখিছে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে আজিৰ দিনত আমাৰ BPF দলৰ সমৰ্থনত ওলাই আহিছে, হিল দল ভাঙি ওলাইছে। আমি কোনো ৰাইজক ইয়াত প্ৰলোভন দি কেনে মাতা নাই, আমি কোনো ধৰণৰ স্কিম দিম বুলি মাতা নাই, আমাৰ কোনো ধৰণৰ প্ৰলোভন নাই। তৎসত্ত্বেও এনেকুৱা হাজাৰ হাজাৰ মানুহৰ যিটো সমাগম এইটোৱে সূচায় যে অনাগত দিনত যিটো ছেপ্টেম্বৰ মাহত হ'বলগীয়া যিটো BTC নিৰ্বাচন আছে সেইটো নিৰ্বাচনত এইবাৰ হাগ্ৰামা মহিলাৰ বিজয়, আৰু তেখেতে অনাগত দিনত BTCৰ চিফ হিচাপে ইয়াত কাৰ্যভাৰ গ্ৰহণ কৰিব। আজি আমি এনেই 15,000ৰ এটা টাৰ্গেট কৰিছিলোঁ, কিন্তু 15,000তকৈ ওপৰত ইয়াত সমাগম আমি ইয়াত লক্ষ্য কৰিছোঁ। আকৌ আহি আছে মানুহবিলাক, বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহবিলাক ইয়াত জমা হ'ব। ইয়াৰ পৰা আমি ৰেলী কৰি গৈ মুছলপুৰ দুৰ্গা মন্দিৰ যিটো প্ৰাংগণ আছে তাত আমি এটা সভা অনুষ্ঠিত কৰিম। এইখিনি আমাৰ কাৰ্যসূচী আজি। ইয়াত আমাৰ 4টা সমষ্টিৰ মানুহ, 4টা ব্লকৰ মানুহ আমি ইয়াত জনসমাগম কৰাইছোঁ, আৰু তেখেতসকলে ইতিমধ্যে আহি আছে। বহুত সংখ্যক আহি পালে আৰু বহুত সংখ্যক আধা ৰাস্তাতে আছে, তেখেতসকল আকৌ আহি আছে। নাই, এলায়েন্সটোতো আমি অকলে খেলিম বুলি আগৰ পৰা কৈ আছোঁ। চাওক, এতিয়ালৈকে আমি অকলে এটা সিদ্ধান্তত আমি অটল হৈ আছোঁ যে BPF অকলে চৰকাৰ গঠন কৰিব এইবাৰ। আপোনালোকৰ শ্লোগানটো কি? আমাৰ শ্লোগান কি? শান্তি, উন্নয়ন, প্ৰগতি, এইটোৱে আমাৰ শ্লোগান। অনাগত দিনত আমাৰ যিমানবিলাক নিবনুৱা যুৱক যুৱতীসকলক আছে তেখেতসকলক বিভিন্ন পদ্ধতিৰে আমি কৰ্মসংস্থাপন দিয়াৰ বাবে আমি ইতিমধ্যে কিছুমান স্কিম ঘোষণা কৰিছোঁ। 100 কোটি টকাৰ আমি যিটো বছৰি স্কিম আছে সেইবিলাক ঘোষণা কৰিছোঁ। আই মাতৃসকলৰ কাৰণে আমাৰ স্কিমবিলাক আছে, আমাৰ বৃদ্ধসকলৰ কাৰণে স্কিম আছে, আৰু মূল এটাই হ'ল, প্ৰথম লক্ষ্যটো হ'ল আমাৰ সেইটো আমাৰ গেৰেণ্টি, সেইটো হ'ল মাটিৰ পট্টা। যিমানবিলাক জনগোষ্ঠী ইয়াত বসবাস কৰি আছে BTC অঞ্চলত তেখেতসকলক আমাৰ মাটিৰ পট্টা প্ৰদানটোৱে আমাৰ 1 নম্বৰ গেৰেণ্টি। আমি সৰ্বাধিক আসন আমিয়ে পাম। ইয়াত আমাৰ যিটো চৰকাৰ বনাবৰ বাবে যিটো সংখ্যা লাগে তাতকৈ অধিক সংখ্যা আমি পাবলৈ গৈ আছোঁ। না, আমিতো নিশ্চিত, আপোনালোকে নিজে দেখিছে আমাৰ ৰাইজৰ সমৰ্থন আপোনালোকে নিজেই চাওক। আমি কোনো বেনিফিচিয়াৰী স্কিম লৈ কেনে আমি ৰাইজক মাতা নাই। অইন দলসকলে কি কৰিছে, তেখেতসকলে সভা সমিতি পাতিছে, কিন্তু তাত বেনিফিচিয়াৰী স্কিম বুলি মাতিছে তেখেতসকলে। আমি কিন্তু বেনিফিচিয়াৰী স্কিম আমাৰ নহয়। আমাৰ ইয়াত আশীৰ্বাদ ৰেলী কৰিছোঁ। আজি স্বতঃস্ফূৰ্তভাৱে মানুহবিলাক ওলাই আহিছে।